ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ। এইবাৰ কিছু নতুন নিয়ম বান্ধি দিয়া হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীক এইবাৰ বিশেষ কেইটামান নিয়ম মানি চলিব লাগিব। OMR চিটত সকলো পৰীক্ষাৰ্থীয়ে এইবাৰ দিব লাগিব মেট্ৰিকৰ পৰীক্ষা। সেৱাৰ তৰফৰ পৰা শেহতীয়া খবৰ ইতিমধ্যে আহি পৰিছে। আমি আপোনালোকক সবিস্তাৰে জনাব বিচাৰিছোঁ, কিন্তু ইয়াৰ আগতে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰক, যাতে এনেধৰণৰ জৰুৰী খবৰ কেতিয়াও মিছ নহয়। 2024 বৰ্ষৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, এটা অত্যন্ত জৰুৰী খবৰ যে প্ৰতিগৰাকী মেট্ৰিকৰ পৰীক্ষাৰ্থীয়ে এইবাৰ মানিব লাগিব এইকেইটা বিশেষ নিয়ম। কি নিয়ম মানি চলিব লাগিব, যিহেতু সেৱাৰ তৰফৰ পৰা ইতিমধ্যে শেহতীয়া খবৰ আহি পৰিছে যে এইবাৰ মেট্ৰিকৰ পৰীক্ষাত সংযোজিত হৈছে কেইবাটাও নতুন নিয়ম। এইবাৰ মেট্ৰিকৰ পৰীক্ষা প্ৰথমবাৰৰ বাবে OMR চিটতে অনুষ্ঠিত কৰা হ'ব। গুণোৎসৱতো ছাত্ৰ ছাত্ৰীয়ে OMR চিট পদ্ধতিৰে প্ৰশ্ন উত্তৰ লিখিছে। ভৱিষ্যতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীক অভ্যস্ত কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে সেৱাই, অৰ্থাৎ কম্পিটিটিভ এক্সামত যাতে সাজু হ'ব পাৰে ইয়াৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে। সেৱা আৰু শিক্ষা সংসদৰ ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে গ্ৰহণ কৰা হৈছে এই বৃহৎ পদক্ষেপ। গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান বিষয়ত থাকিব OMR চিট। শিক্ষাৰ্থীসকলে এই 4খন বিষয়ত OMR চিট লাভ কৰিব আৰু OMR চিটত সন্নিৱিষ্ট থাকিব 50% প্ৰশ্ন। 1 নম্বৰৰ 45টা প্ৰশ্ন থাকিব OMR চিটত। 45টা প্ৰশ্ন OMR চিটতে লাভ কৰিব শিক্ষাৰ্থীসকলে। পৃথক এখন বহীত পৰীক্ষাৰ্থীয়ে দিব লাগিব বাকী 45 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ, অৰ্থাৎ পৰীক্ষাৰ্থীয়ে লাভ কৰিব 45 নম্বৰৰ দুখনকৈ পৃথক উত্তৰ বহী আৰু প্ৰশ্ন কাকত। বিষয়সমূহত ব্যৱহাৰিক পৰীক্ষাত থাকিব 10 নম্বৰ, অৰ্থাৎ প্ৰেক্টিকেলত 10 নম্বৰ পূৰ্বতেই আছিল, এইবাৰো 10 নম্বৰ শিক্ষাৰ্থীসকলে লাভ কৰিব। আৰু প্ৰতিখন OMR চিটত পৰীক্ষাৰ্থীৰ নাম আৰু ৰোল নম্বৰ আগতীয়াকৈ প্ৰিণ্টেড থাকিব, লিখা থাকিব। এডমিট কাৰ্ডৰ পিছফালে OMR চিটৰ ব্যৱহাৰ কিদৰে কৰিব লাগে তাৰ নীতি নিৰ্দেশনা লিখা আছে। 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈ অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ মেট্ৰিকৰ পৰীক্ষা। আৰু নতুন নিয়মেৰে এইবাৰ মেট্ৰিকৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু মুঠ 4,25,000তকৈ অধিক পৰীক্ষাৰ্থীয়ে এইবাৰ অৱতীৰ্ণ হ'ব মেট্ৰিকৰ পৰীক্ষাত। তো সকলোলৈ শুভেচ্ছা থাকিল যে সকলোৱে যাতে এইবাৰ নতুন নিয়মেৰে মেট্ৰিকৰ পৰীক্ষা সফলভাৱে দিব পাৰে আৰু সকলোৰ এটা যাতে ভাল ফলাফল কামনা কৰিছোঁ। এতিয়া আমি আপোনালোকক সেৱাৰ তৰফৰ পৰা যি শেহতীয়া মন্তব্য কৰা হৈছিল সেইটো শুনাই ল'ব বিচাৰিছোঁ। আপোনালোকে ইয়াৰ পৰাও বুজিব পাৰিব যে এইবাৰ মেট্ৰিকৰ পৰীক্ষাত শিক্ষাৰ্থীসকলে কি নতুন নিয়ম মানি চলিব লাগিব আৰু এই OMR চিট কেনেধৰণে ব্যৱহাৰ কৰিব তাৰ নিৰ্দেশনা আমি ইতিমধ্যে জাৰি কৰিছোঁ। তাৰ বাদেও কিন্তু এডমিট কাৰ্ডৰো ৱেবছাইটত আমি এইবাৰ প্ৰিণ্ট কৰি দিছোঁ, গতিকে এইটো এটা নতুন ব্যৱস্থা। আৰু আপোনালোকে জানে যে ভৱিষ্যতে যিবিলাক পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰীসকল অৱতীৰ্ণ হ'ব লাগিব, কম্পিটিটিভ পৰীক্ষাবিলাকেই হওক বা ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰতে পৰীক্ষাবিলাক হওক, আটাইবিলাকতে OMR চিট ব্যৱহাৰ কৰাৰ এটা ব্যৱস্থা আছে। গতিকে তেওঁলোক এতিয়াৰ পৰা সেইখিনি ট্ৰেইন আপ হৈ গ'লে হ'ব। কিন্তু আমাৰ ক্ষেত্ৰত এই ইভালুৱেশ্যনৰ কাৰণে আমাৰ যথেষ্ট কম সময় লাগিব, আমি ৰিজাল্ট আগতীয়াকৈ দিব পাৰিম আৰু এই গোটেই পাৰ্টটো ইভালুৱেশ্যন একদম পাৰফেক্ট হ'ব, যিহেতু কম্পিউটাৰাইজ ব্যৱস্থাৰে কৰা হয়। আৰু OMR চিটবিলাক গোটেই পাৰ্চনেলাইজড হ'ব, তাত কেণ্ডিডেটজনৰ নাম আৰু ৰোল নাম্বাৰ প্ৰি প্ৰিণ্টেড হৈ থাকিব। গতিকে নিৰ্দিষ্ট কেণ্ডিডেটজনেহে তেওঁৰ OMR চিটখন পাব আৰু তাত এনচাৰ কৰাৰ পিছত আকৌ সেইবিলাক চিল কৰি পেক কৰি বাই পোষ্ট তেওঁলোকে চেণ্টাৰবিলাকে সেৱা অফিচত পঠিয়াব লাগিব।